কিন্তু গম পাইছে এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম মোক বহুতেই প্ৰশ্ন সুধিছে মেছেজ কৰিছে ব্যক্তিগতভাৱে ছ'চিয়েল মিডিয়াত ফোন কৰিছে ব্যক্তিগতভাৱে গতিকে সকলোকে মই এনচাৰটো দিব পৰা নাই গতিকে এটা ভিডিঅ' বনাই দিছোঁ যাতে আপোনালোকে সকলোৱে চাই আৰু আশীৰ্বাদ কৰে গাইজ গোটেইখিনি ফৰ্মেলিটিজ আছিলে সেইখিনি কৰিলোঁ এণ্ড এতিয়া মই পাই গ'লোঁ ইনভেষ্টিগেশ্যনৰ বিচনাখনত এতিয়া কিবা কিবি টেষ্ট আছে এইবিলাক কৰিব দেন আৰু কাটিব আৰু ফাইনেলি অল ছেট কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া ইনভেষ্টিগেশ্যন হ'ব তাৰপিছত চাৰ্জাৰী হ'ব আৰম্ভ তাৰপিছত কি ৰূপত দেখা পাওঁ মই কৈছোঁ দিগন্তক আজি পাই ৰেকৰ্ড কৰিবলৈ উইচ কৰক লাগ যাতে সোনকালে ভাল হৈ যায় থেংক ইউ एक मिनट See, it's dry. It's all कॉल करना उनसे सीसी का नंबर लेके वहाँ पूछना कि डॉक्टर कौन है any discharge good घर जाके आराम करना আমি নিজৰ হাঁহিৰেই সকলোখিনি যুদ্ধ জয় কৰিব পাৰোঁ আজি মোৰ অপাৰেশ্যনৰ 6ম দিন আজি 11 তাৰিখ 11 আগষ্ট আমি ভিডিঅ'টো মই প্ৰস্তুত কৰি আছোঁ বহু দিনৰ পৰা ভুগি আছিলোঁ চাইনাছটো আৰু সমান্তৰালভাৱে মই ইগন'ৰ কৰিছিলোঁ চাইনাছটো যদি কেতিয়াবা ধূলি থকা জেগালৈ যাওঁ আহি পাই মই মেডিকেটেড ড্ৰপছ দুটামান লৈলোঁ ঠিক হৈ যাওঁ টেম্পৰেলি ভাবোঁ যে থাকে এনেকুৱাই থাকিব আৰু বহুত বিশেষ একো হোৱা নাই কিন্তু ৰিচেণ্ট এটা ট্ৰিপৰ পৰা অহাৰ পিছত মোৰ অৱস্থা খুবেই বেয়া হ'ল আৰু দিল্লীত আহি মই যেতিয়া চেকআপ কৰিলোঁ তেতিয়া মই গম পালোঁ যে এইটো এটা নেক্সট লেভেল পাইছেগৈ ডক্টৰক মই যেতিয়া সুধিছিলোঁ একচুৱেলি কি হৈছিল চ' তেখেতে কৈছিলে চাইনাছটোক আমি ইগন'ৰ কৰি থকাৰ কাৰণে আমাৰ নাক আৰু ইনাৰ বোনছ কিছুমানত মাংস পোৱা গৈছিল যিটোৰ কাৰণে সেই মাংসবোৰ আমাৰ শৰীৰৰ পৰা আঁতৰাবলৈ এটাই অপশ্যন আছিলে সেই মাংসবোৰ কাটিব লাগিব অৰ্থাৎ চাৰ্জাৰী 3 তাৰিখে আহি পোৱাৰ পিছত 4 তাৰিখে মই হোল ডে'টো প্ৰায় আধা বেলা মই অবজাৰ্ভেশ্যনত আছিলোঁ ব্লাডৰ প্লেটলেট কম আছিল তাৰপিছত প্লেটলেট ঠিক হ'ল দেন মোৰ চাৰ্জাৰী হ'ল চাৰ্জাৰীটো সম্পন্ন কৰিছে ভাৰতবৰ্ষৰ ওৱান অফ দি বেষ্ট ENT চাৰ্জন শিখা শৰ্মা তেখেত ফৰ্টিজ হস্পিটেল নয়দাত তেখেতৰ চেম্বাৰ আছে তেখেতে তাতেই কৰ্মৰত যদি আপোনালোকে ENT হওক বা বেলেগ ডিপাৰ্টমেণ্টৰে কিবা বেমাৰ হওক আপোনালোকে কেতিয়াও ইগন'ৰ নকৰিব এই সকলোবোৰ হৈছে জীৱনৰ একোটা পাৰ্ট এসপ্তাহৰ আগলৈকে মই সম্পূৰ্ণ সুস্থ আৰু এসপ্তাহৰ পিছত আজি চাওক মোৰ মাত নাই কিন্তু মই আশাবাদী আপোনালোকে যিখিনি মৰম চেনেহ শুভেচ্ছা বাণী মোক দিছে সেই শুভেচ্ছা বাণীখিনি অফিচিয়েলি কামত আহিব এইটোৱে চাগে এনেকুৱা এটা সময় য'ত আমি কেতিয়াবা ইৰিটেট হওঁ যে মা দেউতা আমাক কেলেই ইমান ফোন কৰি থাকে কিন্তু আজি এইখিনি সময়ত আমি যদি ভাবোঁ যে আমাৰ লগত কোনকেইজন মানুহ সুচাৰুৰূপে আছে তেখেতসকলৰ প্ৰত্যেকটো সময়ত খবৰ লৈছে সেইখিনি সময়ত যিকেইজন মানুহ আপোনাৰ তালিকাত আহিব সংখ্যাটো খুব চাগে কম হ'ব কিন্তু মই কৈছোঁ আচলতে মানুহে মানুহক যিবোৰ কঠিন টাইম কঠিন সময় সেই কঠিন সময়খিনি অতিক্ৰম কৰিবলৈ আমি ইজনে এজনৰ সহায়ক হ'ব লাগে যিসকল ব্যক্তিয়ে নিজৰ মা দেউতাক হেৰুৱাইছে তেখেতসকল ভিতৰুৱাভাৱে কিমান ষ্ট্ৰং হৈ পৰিছে তেখেতসকলে নিজে গম পায়
কিন্তু এটা কথা কওঁ, যিসকল ব্যক্তিৰ জীৱনত কোনোবা এজন লোক খবৰ ল'বলৈ আছে, সেইকেইজন ব্যক্তিক সদায় চম্ভালি ৰাখক। বিশেষ নিজৰ মা দেউতাক চম্ভালি ৰাখক, নিজৰ বন্ধু বান্ধৱক চম্ভালি ৰাখক। যিকেইজন বন্ধু বান্ধৱে আপোনাৰ কঠিন সময়ত আপোনাৰ সৈতে আছে, আপোনাৰ খবৰ লৈছে, এটা ফোন কৰি, এটা মেছেজ কৰি, নিজৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো তেখেতসকল বন্ধুৰ আপুনি যাতে সমাজৰ বাবে খবৰ লয়। যিধৰণে 2 বছৰ ক'ভিডেই পাৰ কৰিলে, মোৰ বাবে এইটো ক'ভিডতকৈ এটি টাফ টাইম মোৰ কাৰণে। গতিকে মই আশাবাদী আপোনালোকৰ মৰমৰ চেনেহী কঠিন টাইমটো ভালকৈ পাৰ কৰাই দিব আৰু অনাগত দিনত 2021ৰ ভিতৰতে বহুখিনি গান আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। সেই সকলোখিনি গান আপোনালোকে আপোনালোকৰ মৰমেৰে পুনৰবাৰ আগৰ ভ্ৰেগু হিচাপে আদৰি ল'ব বুলি মই আশাবাদী। মৰম থাকিব আপোনালোক সকলোলৈ, আপোনালোক সকলো ভালকৈ থাকক, তাকে কামনা কৰিছোঁ। আৰু এই কঠিন সময়ত আপোনালোকে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ।